এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মই ওলাই লৈছোঁ বন্ধৰ দিনটোতে অলপ ফুৰি আহোঁগৈ বুলি। এই যে দেখিছে ৰাস্তাটো, এই ৰাস্তাটো মোৰ খুবেই প্ৰিয়। এইটো হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এইফালে আহিলে আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্কো পাব। ইয়াত দেখিছেনে নদীখন যে কিমান ধুনীয়াকৈ বৈ আছে, আৰু এই গছবোৰক মই আকৌ তাল গছ বুলিয়ে কওঁ, নাজানো দেই এইবোৰ কি গছ হয়। এইখন আকৌ সাপজুৰি বজাৰ, সপ্তাহটোত সোমবাৰত বহে। খুব ডাঙৰ বজাৰ হয় এখন। ইয়াতে অলপ বজাৰ মেলা কৰি গৰম লাগিল আইচক্ৰীম এটাও খাই ল'লোঁ। আহি সন্ধিয়া ঘৰ পাই ধুনীয়াকৈ গা মূৰ ধুই মই আজি জন্মাষ্টমী বুলি কৈছে চাকি জ্বলাবলৈ লৈছোঁ। ধুনীয়াকৈ মই কৈছে চাকিও জ্বলাই ল'লোঁ। জন্মাষ্টমী যিহেতু নামঘৰত যোৱা নহ'লেই, এনেকৈ চাকি জ্বলালোঁ আৰু খাবলৈ ৰেডি কৰিছোঁ। পুৰি আৰু চব্জিয়ে খাম। আলুৰ সৈতে ৰহৰ দাইলৰ চব্জি বনাম। ধুনীয়াকৈ চব্জিও হৈ গ'ল, পুৰিও ৰেডি হৈ গ'ল। ধুনীয়াকৈ সন্ধিয়াৰ সাজটো খাই আজিলৈ আহিছোঁ। বাই বাই।